এই ভিডিঅ'টোত মই কথা পাতিম বিষ কমাবলৈ আৰু শৰীৰৰ টক্সিন আঁতৰাবলৈ প্ৰয়োজনীয় কেইটামান স্বাস্থ্যকৰ অভ্যাসৰ বিষয়ে। এইকেইটা হ'ল: 1. পৰ্যাপ্ত পৰিমাণে পানীৰ সেৱন। দৈনিক 8ৰ পৰা 10 গ্লাছ পানী খাব লাগে। গৰম পানী বা মধু আৰু নেমুৰ ৰস মিহলি পানী খালে শৰীৰৰ বিষ নিষ্কাশন কৰাত সহায় হয়। 2. স্বাস্থ্যকৰ আহাৰ গ্ৰহণ। ফল-মূল, সেউজীয়া শাক-পাচলি আৰু আঁহযুক্ত খাদ্য খাব লাগে। প্ৰস্তুত খাদ্য, অধিক চেনি থকা খাদ্য আৰু বেছি তেলত ভজা খাদ্য কমাই খাব লাগে। 3. যোগাসন আৰু ব্যায়াম। প্ৰতিদিনে যোগাসন যেনে ত্ৰিকোণাসন, সূৰ্য নমস্কাৰ আৰু ধ্যান বা মেডিটেশ্যন কৰিলে শৰীৰৰ বিষ হ্ৰাস পায়। ই শৰীৰৰ পৰা ঘাম নিগৰাই টক্সিন আঁতৰ কৰে। 4. পৰ্যাপ্ত টোপনি। নিতৌ 7ৰ পৰা 8 ঘণ্টা টোপনিৰ প্ৰয়োজন। ই শৰীৰৰ কোষবোৰৰ পুনৰুজ্জীৱন আৰু বিষৰ নিষ্কাশনত সহায় কৰে। 5. হাৰ্বেল চাহ আৰু ডিটক্স ড্ৰিংকছ। আদা চাহ, গ্ৰীণ টি আৰু তুলসী পাতৰ ৰস খাব পাৰে। ডিটক্স ড্ৰিংকছ যেনে নেমু আৰু মধুৰ পানী বা এপল চিডাৰ ভিনেগাৰৰ পানী সহায়ক হয়। 6. এলকহল আৰু ধূমপান এৰাই চলক। এইবিলাকে শৰীৰত টক্সিন জমা কৰে, সেয়ে ইয়াক এৰাই চলা উচিত। 7. টক্সিনৰ উৎস বুজি সাৱধানতা অৱলম্বন কৰক। প্ৰদূষিত বায়ু, কেমিকেলযুক্ত প্ৰসাধন আৰু প্ৰস্তুত খাদ্যৰ পৰা বিৰত থাকক। এই অভ্যাসবোৰ অনুসৰণ কৰিলে শৰীৰৰ পৰা বিষ হ্ৰাস পাব আৰু শৰীৰত সতেজতা অনুভৱ কৰিব। এনে ধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক।